এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত দলবদ্ধ আক্ৰমণত কৰুণ মৃত্যু সাৱটি লোৱা বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ লগত জড়িত 9জনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। আক্ৰমণকাৰী দলটোত আছিল বিকাশ চেত্ৰী, আব্দুল নুৰ ওৰফে ৰিজু, আবিদুৰ ৰহমান, বাবু আলী, প্ৰণৱ গোৱালা, ৰোহিত ৰাজপুত, অশ্বজিৎ বৰুৱা ওৰফে জান্তু, দেৱজিৎ বৰুৱা ওৰফে মন। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত এদল উদণ্ড যুৱকৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক সাৱটি লোৱা বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনৰ হত্যাকাণ্ডৰ লগত জড়িত 9জনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। আক্ৰমণকাৰী দলটোত আছিল বিকাশ চেত্ৰী, আব্দুল নুৰ ওৰফে ৰিজু, আবিদুৰ ৰহমান, বাবু আলী, প্ৰণৱ গোৱালা, ৰোহিত ৰাজপুত, অশ্বজিৎ বৰুৱা ওৰফে জান্তু, দেৱজিৎ বৰুৱা ওৰফে মন। ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো। যোৰহাট আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত 9জনক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণকাৰী দলটোত আছিল বিকাশ চেত্ৰী, আব্দুল নুৰ ওৰফে ৰিজু, আবিদুৰ ৰহমান, বাবু আলী, প্ৰণৱ গোৱালা, ৰোহিত ৰাজপুত, অশ্বজিৎ বৰুৱা ওৰফে জান্তু, দেৱজিৎ বৰুৱা ওৰফে মন। ইতিমধ্যে 9জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই খবৰ আমাৰ হাতত আহি পৰিছে। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।